আজি একদম ভিডিওটো একদম ধামাকা হ'ব যাইছে কিয় ধামাকা কাৰণ মোৰ চেনেল প্ৰথমবাৰ আপোনালোকে অসমৰ বিখ্যাত ছিংগাৰ থাম্বনেলটো চাই গমে পাইছে তথাপিও কৈ দিওঁ অসমৰ বিখ্যাত ছিংগাৰ কোন জানেনে কুমাৰ ভৱেশ মোৰ চেনেলত প্ৰথমবাৰ আপোনালোকে ভাবিছে থাম্বনেলখন এনেই বনাইছে নেকি কিন্তু এনেই বনোৱা নাই পালো আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ দা এয়া আমাৰ মাজত জনপ্ৰিয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ দা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ দা আৰু বহুতেতো শুনিয়ে আহিছে মানে বহুতে আপোনালোকৰ বহুত মঞ্চত দেখিছে তেওঁৰ কণ্ঠ বা ৰিয়েলি মানুহজন এনেকুৱা হয় নে নহয় বা তেওঁৰ কণ্ঠটো তাত বেলেগ নাই ইয়াত বেলেগ নাম আৰু প্ৰথমতে বিপুল কলিতা অফিচিয়েল ইউটিউব চেনেল আপোনাক স্বাগতম জনালো আৰু আপোনাৰ সম্পূৰ্ণ মানে এড্ৰেছটো বা সম্পূৰ্ণ আপোনাৰ নামটো ৰাইজে মানে বিচাৰে নহয় কিছুমান ধৰি লওক আপুনি মঞ্চত গ'লে আপোনাৰ কুমাৰ ভৱেশ দা বুলিহে জানে বা ৰিয়েলি ঘৰ ক'ত বা সকলো জানিব বিচাৰে এতিয়া আপোনাৰ মুখেদি মই শুনিব বিচাৰোঁ মোৰতো ঘৰ মিৰ্জা গোপালপুৰত আৰু গুৱাহাটীতো থাকোঁ মই মিৰ্জাতো থাকোঁ এতিয়া বহি আছোঁ মই দেহাজান ষ্টুডিঅ'ত মোৰ এইটো ষ্টুডিঅ' হয় আৰু মোৰ নামটো ভৱেশ কলিতা হয় কিন্তু অসমত কুমাৰ ভৱেশ বুলি জানো সেইটোৱে মানুহে ভাবিব পাৰে যে ইহঁতে গৈছে বা কি কৰিছে কি কৰা নাই বা সময় দিছে নে নাই আৰু মানুহজনৰ একেবাৰে অহংকাৰী নাই চাওক আমি ইমান মানে দূৰৰ পৰা আহিছোঁ কাৰণ আগতে আমাৰ কোনো চিনাকি নাই জাষ্ট এটা ফোন কৰিছিলোঁ ইমান ৰেছপন্স দিছে নিজৰ দৰে যে তোমালোক আহা মই থাকিম আৰু সেনেকৈ আমি এটা কথাত আহিলোঁ আজি আৰু আমাৰ কাৰণে এনেকৈ ৰৈ আছে এইটো এটা মানে আমাৰ কাৰণে বহুত আৰু মানে ভগৱানৰ দৰে যে আমাক ইমান দূৰৰ পৰা আশা দিছিল সেই আশাত আমি আহিলোঁ আৰু এনেকৈ আমাৰ লগত এনেকৈ ষ্টুডিঅ'ত বহি আছে আৰু আমি বহি থকা ষ্টুডিঅ'টো হৈছে আপোনাৰ দেহাজান আপোনালোকে চাব পাৰে ষ্টুডিঅ' আৰু ইয়াত সকলোত আপোনাৰ মানে গানৰ শ্বুটিং এলবাম চব ইয়াতে হয় নহয় জানো মানে দাদা এতিয়া আপোনাৰ মানে কি আহি আছে নতুন ৰাইজক কি দেখাব বিচাৰি আছে পিছে এতিয়া আপোনাৰ মোৰ পূজাৰ আগত তিনিটি গীত আহি আছে হয় এইটো ভিডিঅ'ৰ কাম চলি আছে এতিয়ালৈ আৰু কমপ্লিট হোৱা নাই এতিয়ালৈ বিশ্বকৰ্মাৰ আগত ৰিলিজ হ'ব এটা এই পুৰণি গীত এটা আছিলে সেইটো নতুনকৈ মিউজিক কৰা হৈছে মই গাইছোঁ চহৰলৈ নাযাবা ডেকা ল'ৰা নাচাবা সেই গীতটো কাৰণ বহুতে বিচাৰি থাকে সেই গীতটো নাই আজিকালি নাপায় ইউটিউবত বিচাৰিলেও নাপায় সেইটো বনালোঁ আৰু বাকী এটা মেলোডি চং ওলাব ৰিচেণ্টলি এই বিভাবৰী বুলি এনেকুৱা টাইটেল চং এটা মানে ভাল গানটো মেলোডি চং হয় আৰু এটা ওলাব অলপ মডাৰ্ণ পূজাৰ আগত গতিকে এই তিনিটা গীতৰ কাম চলি আছে এতিয়া গতিকে পূজাৰ আগত মানে অসমৰ ৰাইজে মোৰ পৰা তিনিটা গীত পাব অসমৰ যাতে যিমান উঠি অহা বা আমাৰ পুৰণা যিবিলাক ছিংগাৰ আছে আমি সেইবিলাকক পাহৰি যাব নালাগে কিছুমানে আহিছে যে এটা ভাল হিট গান নতুন গায়ক এটা ওলাই দিলে সেইটো গানতে আমাৰ দিন ৰাতি লাগি থাকে মানে এনেকুৱা দেখা পাইছোঁ নেকি কিছুমান এনেকৈ উঠি অহা প্ৰজন্ম সেইটো গানে দিন ৰাতি শুনি থাকে যে আমাৰ যিবিলাক পুৰণা আছে বা ছিংগাৰ আমি আগৰ পৰাই জানো সেইবিলাকৰ গানবিলাক আমি অলপ শুনিব লাগে আমি প্ৰচাৰ কৰিব লাগে নহয় জানো নাই সেইটো হয় নাই এটা কথা তোমাৰ নতুন যিখিনি কণ্ঠশিল্পী আহিছে সিহঁতৰ গানখিনিও ভাল বুলিয়ে কওঁ মই বেয়া বুলি নকওঁ আৰু আমি পুৰণি বুলি আমিও বহি থকা মানুহ নহয় আমি যিটো দিব লাগে এইটো পুৰা দি আছোঁ ৰাইজক আৰু যিটো দিছোঁ নহয় এইটো বেলেগে দিব নোৱাৰে সেইটোৱে কথা আৰু মানে যিটো বানপানী আপুনি দিলে এইটোতো বহুত মানে ফেমাছ হৈ গৈছিল বানপানী আৰু কোনো মোৰ লগত হেৰি কৰি লাভ নাই নোৱাৰি আৰু যিটো দিছোঁ আৰু কোনো পাত্তাও নাপায় মোৰ লগত এইটোৱে কথা মানে দাদা এতিয়া নতুনকৈ যিবিলাক এতিয়া উঠি অহা ল'ৰা গান শিকি আছে বা সকলো বিচাৰে মই এটা নাম কৰিম বা ময়ো গায়ক হ'ম সেই সকলোৰ ওপৰত কি ক'ব আপুনি এতিয়া নাই ভালদৰে শিকি থাকিব লাগে এইটোতো ভাল কথা আৰু সকলোৱে ওলাই আহিব লাগে কিন্তু কথা হ'ল কি কপি কৰিব নালাগে আমাৰ কপিটো বহুত হৈ যায় এতিয়া এটা গান তুমি দূৰৰ পৰা শুনিলে তুমি ক'ব নোৱাৰা কোনে গাইছে হয়তো জুবিনে গোৱা যেন লাগে নহ'লে কোনোবাই গোৱা যেন লাগে নিজস্বটো নাই গতিকে নিজস্বটো ৰাখি কিনে আগবাঢ়িব লাগে সেইটোৱে আৰু আজিকালি এনে বহুতো পাই আছোঁ ইউটিউবখনতো প্ৰায় পায়ে আছোঁ যে
আপোনাৰ অলপ গান দিলে সেই গানটো ৰিমিক্স বনাই দিলে, বেলেগৰ গান এটা আনিলে সেইটো ৰিমিক্স বনাই দিয়ে, এনেকুৱা বহুত না ৰিমিক্সটো কৰক বাৰু, সেইটোত বাৰু আমাৰ ক'বলগীয়া একো নাথাকে, কিন্তু মই যিখিনি নতুন ল'ৰা ছোৱালী ওলাই আহি আছে কপিটো কৰিব নালাগে, নিজস্বটো থাকিব লাগে। সুৰ বা লিৰিক্স কপি কৰে কিছুমানে, ভইচটো কপি কৰিব নালাগে, যাতে দূৰৰ পৰা শুনিলে গম পাব লাগে যে এইটো কোনে গাইছে। কিন্তু আজিকালি গম নাপায়, তুমি দূৰত যদি গান এটা বাজি থাকে কোনে গাইছে ধৰিব নোৱাৰা। কিন্তু এইটো আগতে কিন্তু গম পাইছিলে মানুহে, এইটো কুমাৰ ভৱেশে গাইছে, এইটো জুবিন গাৰ্গে গাইছে, এইটো জিতুল সোণোৱালে গাইছে, এইটো বিজয় ভূঞাই গাই আছে গানটো, দূৰৰ পৰা শুনিলে গম পায়। কিন্তু আজিকালি ক'ত গম পায়, চব কপি কৰে। একদম। আৰু এতিয়া আপোনাৰ ধৰি দেহাজান ষ্টুডিঅ'ত হ'লে কিছুমানে যদি পাৰ্চনেলকৈ গান শ্বুটিং কৰিব বিচাৰে বা ৰেকৰ্ড কৰিব পাৰে, ইয়াত পাৰেনে? মোৰ কামটো চলি আছে, মোৰ ৰেকৰ্ডিষ্ট আছে, আৰু ৰাতিটো মোৰ বেলেগ পাৰ্টিৰে কাম চলি থাকে। ধৰি লওক কিছুমানে যদি কয় মই নিজে এটা গান লিখিছোঁ, ইয়াত আহি পেলাই পাৰে আৰু এই ষ্টুডিঅ'ত পাৰিব আৰু এইটোৱে কথা, আৰু ইয়াত কাম চলিয়ে আছে। যদি মানে এতিয়া মোৰ ভিডিঅ'টো চাই বাইচাঞ্চ কোনোবাই ভাবি আছে এটা মই গান লিখিছোঁ, এইটো ৰেকৰ্ড কৰিম, এতিয়া যদি আপোনাৰ ভিডিঅ'টো চাই যদি আপোনাৰ ষ্টুডিঅ'ত আহে, তাক কি ক'ব এতিয়া আপুনি? আহিব লাগে, মই যিখিনি পাৰোঁ হেল্প কৰি দিওঁ, সেইটোৱে কথা। আহিব লাগে, ইয়াততো বহুত কাম হৈ আছে, বহুত আৰ্টিষ্টৰ কাম হৈ আছে, গতিকে সকলোৱে আহিব লাগে, একো নাই। বহুত ভাল লাগিল আপুনি মোক ইমানখিনি সময় দিয়াৰ বাবে। একো নাই আৰু তোমালোক আহিবা এনেকৈ মাজে মাজে, তোমালোক নাহিলে কোন আহিব। আৰু আপোনালোকেও কৈছোঁ যে বিপুল কলিতা অফিচিয়েল ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলটো চাই থাকিব। আৰু ইমান দূৰৰ পৰা আহিছে, বহুত ভাল লাগিছে, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো খুব বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ আমি, সময়ৰ অভাৱৰ কাৰণে, দাদাৰ হাততো সময় কম আছিল, আৰু আমাৰ এটা বিশেষ কামৰ কাৰণে আমি সোনকালে তাৰ পৰা উভতি আহিবলগীয়া হ'ল। মানে ইউনিভাৰ্চিটিত কিবা এটা কাম আছিল বিপুলৰ আৰু মোৰ, সেই কামটো কৰি ল'লোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কেতিয়াবা যদি সম্ভৱ হয় আমি দাদাক লগ কৰিম, দাদাৰ লগত আকৌ এটা আমি ভ্লগ বনাম। দাদা আকৌ মাতিছে আমাক, দাদাৰ খুব ভাল লাগিছে আমি যোৱাৰ কাৰণে, কৈছে তোমালোক নাহিলে কোন আহিব। গতিকে এনেকৈ আমি লগ পালোঁ, বহুত ভাল লাগিল। ধন্যবাদ। জয় অসম।